ওলাই মেলি হৈ গ'ল। এয়া তলতে আছে আম্মাহঁত ৰুমৰ পৰা আহি তলত ৰৈ আছে গাড়ীত। এইফালে বেগ চেগ ভৰাই আছে, এয়াৰপৰ্টলৈ ওলাই আছে 2:30ত, 6টাত ফ্লাইট আছে। হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? মোৰ পিছে ভালেই। মোৰ নতুন এটা ব্লগত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভাল আৰু বেয়াৰ মাজত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এতিয়া ৰুমৰ পৰা ওলাই দিলোঁ ঘৰ যাবৰ কাৰণে। চ' কিমানটো পাৰোঁ দেখাম বাৰু, ক'ত যাওঁ কি কৰোঁ। যোনটো হোটেলত আছোঁ আমি হোটেল বুক কৰিছে। হোটেলতে এয়া ৰুমৰ কাৰণে পে'মেণ্ট কৰি আছে। এইফালে কথা পাতি আছে। এইফালে আমাৰ চাইমা বেটি পেইণ্টবোৰ চাবলৈ গৈছে। বাল্কিবিলাক দেখিছে এইবোৰ কি কি সুধি আছে। মই কৈছোঁ যে এইবিলাক পেইণ্ট কৰে, ৰং আছে ইয়াতে, গোটেইবোৰ ৰঙৰ কালেকশ্যন আছে ইয়াতে, বহুত বেছি বাৰ্গাৰ। চ' ইয়াতে মই অকণমান ভিডিঅ' কৰিছোঁ। ওপৰত যাম বাৰু, এতিয়া মই ভিতৰত যাম। কেনেকুৱা আমাৰ ৰুমবিলাক দেখাবলৈ অকণমান ট্ৰাই কৰিম। বাট মানুহো আছিলে, চ' সেইটো কাৰণে বেছিকৈ ৰুমটো দেখাবলৈ পৰা নাছিলোঁ। অলপকৈ ভিডিঅ' কৰিছোঁ। চববোৰ বহি আছিলে একেলগে চ' সেইটো কাৰণে বেয়া লাগে কৰিবলৈ। কিনো কৰি আছে, ভিডিঅ'কে কৰি আছে, বেলেগ মানুহে ক'ব পাৰে চ' সেইটো কাৰণে অকণমানকৈ মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আমাৰ ৰুমটো এইটো তলৰ ফ্ল'ৰটো হয়, ফাৰ্ষ্ট ফ্ল'ৰ হয়। ছেকেণ্ড ফ্ল'ৰত আমি আৰু এটা ৰুম বুক কৰিছে। চ' তাতেই ডাইৰেক্ট লৈ আহিছে ৰুমতে। এয়া ভাত খাবৰ কাৰণে ৰুমতে লৈ আহিছে। এইফালে ম'ম' আনিছে ভাগিনটোৱে। এফালে ভিণ্টি দৰ্জাখন খুলি আমাক চাইছে কি কৰি আছোঁ তাকে। আকৌ কিবা কিবি লৈ আহিছে, মিঠাই আনিছে, এইবোৰ খাবৰ কাৰণে। আমিবোৰে গোটেইখিনি একেবাৰে বহি আছোঁ ক'ত কি বস্তুৱে ভৰি পৰিছে, খোৱা মানুহ কম আছে। চ' সেইটো কাৰণে এটা বস্তু ইটোৱে সিটো নাখায়। চ' এনেকৈয়ে খাবৰ কাৰণে চবেই লাগি আছে। বায়ে এফালে চিৰা লৈছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া হৈছে 2:30ত এয়া মই উঠি গ'লোঁ। এইফালে বেটি শুইয়ে আছে ৰুমতে। তাৰপাছত ৰুমতে আহি মেলি লৈ এইফালে বায়েহঁতে ওলাই আছে কাপোৰ কানি চব চিজিল কৰি আছে। ক'ৰবাত যাতে একো ৰৈ নাযায়, তাত যাতে অসুবিধা নহয়, এইটো বস্তু ৰৈ গ'ল বুলি। চ' সেইটো কাৰণে চব চেক কৰি দিছে মোৰ মিষ্টাৰে। এইফালে বায়ে হেৰি কৰি আছে, কাপোৰ পিন্ধি আছে। বা আম্মা অলৰেডি ওলাই হৈ গ'ল। আজিকালি কি যে জামানা হৈছে, কি যে বেগবোৰ ওলাইছে নহয়, এনেকৈ বেগবোৰ পিঠিত এনেকৈ বান্ধি লৈছে। চবৰে একেটা যাতে চিন হেৰাই নাযায়। চ' একেবোৰ বেগকে গোটেইবোৰ যিমানবোৰ মানুহ যাব চ' একেই বেগ চবৰে একেই বেগ। এইফালে বায়ে হেৰি ঘঁহি আছে, আঁতৰ ঘঁহি আছে হাতত লগাই। তাৰপিছত 2-3গৰাকীকে মই এনেকৈ একপি ফটো লৈ দিলোঁ। তাৰপাছতে যাতে মোৰ ভিডিঅ'ৰ যোগেদি এনেকৈ স্মৃতিবোৰ ৰখি যায়, তাকেই মই ভিডিঅ'বোৰ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এইফালে ৰুমৰ পৰা ওলাই দিছে আম্মাহঁত। মই অলপমান আগুৱাই দি থৈ আহিলোঁ। বহুত বেছি বেয়া লাগে আম্মা যে গৈছে, বহুত বেছি বেয়া লাগিছে। কান্দি দিওঁ এনেকুৱা লাগি আছে, বহুত বেছিয়ে বেয়া লাগিছে। মুৰব্বীজনী গ'লে বহুত বেছি বেয়া লাগে অকলশৰীয়া মানুহত যদি আম্মাই মেইন আছিলে। চ' এইফালে দুৱা পঢ়ি গৈ আছে। এবাৰ ফাৰ্ষ্ট হয় ফ্লাইটত উঠিব। বাহঁত উঠিছে বাৰু অলৰেডি, আম্মা উঠা নাই, এবাৰ ফাৰ্ষ্ট হয়। চ' ভয়ো লাগিব পাৰে। চ' দুৱা পঢ়ি গৈ আছে। তলৰ ৰুমৰ পৰা তললৈ গৈ আছে। তলত এইফালে আম্মাক ধৰি লৈ গৈ আছে বায়ে। এনেকৈ ময়ো গৈ আছোঁ। ভিডিঅ'টো অকণমান বোলো কৰোঁ বুলি। বেটি শুই আছে, চ' তাইৰ কাৰণেও বেয়া লাগি আছে, যাতে বেটি পটককৈ উঠি দিব, ভয়ো লাগি আছে। চ' আকৌ ভিডিঅ'কণো কৰা নহ'ব, সেইটো কাৰণে মই ভিডিঅ' কৰি অকণমান গৈছোঁ। আকৌ ৰুমৰ কাৰণে উভতি গুচি আহিলোঁ। এনেকৈ অকণমান আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ, যাতে আমাৰ স্মৃতিবোৰ এনেকৈ মোৰ ভিডিঅ' যোগে ৰৈ যায়। উবেৰ বুক কৰিলে। তাৰপাছতে মৰ্ণিং হ'ল। মৰ্ণিঙত আমি উবেৰৰ পৰা নামি আহিলোঁ। আমি অলপমান ৰৈ একদম চিটি বাছত বহিলোঁ। চিটি বাছত বহি লৈ মোৰ এনেকুৱা বেছি গা বেয়া হৈ গ'ল, মই ভিডিঅ' কৰিম নে নকৰিম তেনেকুৱা লাগিছে। এইফালে ফেঞ্চি বজাৰ অকণমান টাইম ৰৈ মেলি দুটামান বস্তু ল'লোঁ। এনেকৈ ঘৰ